হাই বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড আপোনালোকে চাই আছে মিনহাজ টেক। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যোনে যোনে ফেচবুক পেজত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিব। আৰু ফেচবুক পেজটোৰ নাম হ'ল BFX মিনহাজ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ভিডিঅ'টোৰ মূল কাৰণ হ'ল ফেচবুক পেজটো কেনেকৈ প্ৰফেশ্যনেল মোড অন কৰিব পাৰোঁ সেইটো। প্ৰথমতে আপোনালোকে জানিব লাগিব যাতে ফেচবুকৰ প্ৰফেশ্যনেল মোডটো কি। ফেচবুকৰ প্ৰফেশ্যনেল মোডটো হ'ল ফেচবুক একাউণ্টটোক আপোনালোকে প্ৰফেশ্যনেল মোড অন কৰাৰ পিছত আপোনালোকৰ ফেচবুক একাউণ্টটো আপোনালোকৰ পেজলৈ কনভাৰ্ট হ'ব। আৰু যিকেইজন আপোনাৰ ফ্ৰেণ্ড আছে তেওঁলোক আপোনালোকৰ ফলোৱাৰ্ছ হৈ যাব। আৰু তাৰপিছত এই প্ৰফেশ্যনেল মোডটো অন কৰি ইয়াৰ জৰিয়তে আপোনালোকে টকাও ইনকাম কৰিব পাৰিব, ৰিলছ বনাই ষ্টাৰ কালেক্ট কৰি এনেকুৱা। চ' ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে ফেচবুক এপটো অ'পেন কৰিব। তাৰপিছত আপোনালোকে ফেচবুক এপটো অ'পেন কৰাৰ পিছত ইয়াত প্ৰফাইলৰ যিটো লগ' আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত ইয়াৰ চাই লওক টাৰ্ণ অন প্ৰফেশ্যনেল মোডটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পিছত আহি আপোনালোকে টাৰ্ণ অনত ক্লিক কৰিব। টাৰ্ণ অনত ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আপোনালোকে দেখিবলৈ পাব। তাৰপিছত এড বায়' এইটো আপোনালোকে দিয়া থাকিলে দি দিব, নহ'লে আপডেট দি দিব। আপডেট যি কিবা এটা দি দিব, বায়' এনেকুৱা আপডেট দি দিব। আপডেট দিয়াৰ পিছত আৰু হৈ গ'ল আমাৰ ফেচবুকটো প্ৰফেশ্যনেল মোড। এয়া চাই লওক, এতিয়া এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব আপোনালোকে। মোৰ যিকেইজন ফ্ৰেণ্ড আছিল এতিয়া তেওঁলোক মোৰ ফলোৱাৰ্ছ হৈ গৈছে। আৰু আপোনাৰ প্ৰফেশ্যনেল মোডটো হৈছে নে নাই আপুনি ইয়াত থ্ৰী ডটত ক্লিক কৰি ভিউ এজত ক্লিক কৰি চাই ল'ব। এয়া চাওক, মোৰ অপশ্যনটো আহি গৈছে 5K ফলোৱাৰ্ছ আৰু ফ'ল' বটনটো আহি। ইয়াৰ পিছত মই যিকোনো পষ্ট কৰিম টকা ইনকাম কৰিব পাৰোঁ। আৰু আপোনালোকে এনেকৈ কৰি লওক। আৰু যদি আপোনালোকৰ নহয় তেনেহ'লে মোলৈ এটা কমেণ্ট কৰিব। চ' আজিৰ কাৰণে বাই।